নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মীনাক্ষীয়ে লৈ আহিছোঁ আজি কলডিলৰ এটা খুব সোৱাদ লগা চব্জি হয়। কেনেকৈনো বনাইছোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আহকচোন পলম নকৰি যাওঁ ভিডিঅ'টোৰ মাজলৈ। আপোনালোকে এনেদৰে বনাই আনি মোক কমেণ্ট এটা কৰি জনাব দেই। দেখিছেনে, খাবলৈ বহুত সোৱাদ হয় আৰু কেনেকৈনো মই বনালোঁ তাকে দেখাবলৈ চেষ্টা কৰিছোঁ। আহক। দেখিছেনে, এইটো কলডিল আমাৰ ফিচাৰীৰ পাৰতে হৈছিলে, ভীমকলৰ হয়। এই কলডিলটো মই কেনেকৈ বনাওঁ তাকে দেখাওঁ। আপোনালোকে কেনেকৈ বনাই এটা কমেণ্ট কৰি মোক জনাবচোন হা। আৰু যদি এনেকৈ নবনায় তেনেহ'লে মোক সেইটোও জনাব দেই। দেখিছেনে, ইয়াৰে ওপৰত ৩-৪টামান পাত আঁতৰাই ল'লোঁ আৰু এতিয়া খুব ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। কাটি লৈ তাত কি কৰোঁ স্ক্ৰিপ্ট নকৰাকৈ চাই যাওক আৰু এনেদৰে বনাই খাব। আপোনালোকক বহুত ধন্যবাদ দিছোঁ। দেখিছেনে, ইয়াক কিমান ধুনীয়াকৈ কাটি ল'লোঁ মিহি মিহিকৈ। তাতে নিমখ আৰু হালধি দি তাতে পিঁয়াজো দিলোঁ আৰু ঘৰৰে তেল হয় সেয়া দি খুব ধুনীয়াকৈ সানি অলপমান সময় ঢাকি থৈ দিম, প্ৰায় 5 মিনিট সময়। দেখিছেনে, তাৰে পাছত এখন কেৰাহী পাতি তাতে মই নহৰু থেতেলিয়াই লৈছোঁ আৰু 2টা জলকীয়া থেতেলিয়াই লৈ তাতে দি দিছোঁ আৰু গৰম হোৱাৰ লগে লগে মই তাতে দি দিছোঁ আৰু ঘনে ঘনে লৰাই আছোঁ, ঢাকি আছোঁ, লৰাই আছোঁ। এনেকৈ থাকিব দিওঁ তেতিয়া লাগি নধৰে। আৰু এটা কথা, কলডিল কাটিলে সদায় মিঠাতেল অকণমান সানি ল'ব, হাতত কেতিয়াও কালাৰ নধৰে, দাগ নহয়। দেখিছেনে, কেতিয়াও কেৰাহীত লাগি নধৰে, যিমান জুই দিলেও কেতিয়াও লাগি নধৰে। এই ঢাকি আছোঁ, ভাজি আছোঁ, ঢাকি আছোঁ, ভাজি আছোঁ, এনেকৈ প্ৰায় 5 মিনিটমান সময় মই ভাজিছোঁ। দেখিছে কিমান ধুনীয়া হৈছে। আৰু যিসকলে কলডিলৰ ভাজি নাখায় এনেদৰে বনাই দিব, একদম চেলেকি খাই দিব। ফাইনেলি মোৰ হৈ গৈছে আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। তেনেহ'লে আজিলৈ বাই বাই।